স্বাগতম জনাইছো আজি একচুয়ালি মোৰ এই ভিডিওটো আপোনাক দেখিব পাব যে বৰ্তমান আমেৰিকাত একচুয়ালি কেনেকুৱা পৰিস্থিতি চলি আছে লকডাউনৰ কাৰণে মানুহে কেনেকুৱা ধৰণে মানুহে লকডাউন পালিছে কেনেকুৱাকৈ মানিছে একচুয়ালি মই ভিডিওটো মোৰ লগৰ দুজনক কৈছিলো মোৰ তাতে ফ্ৰেণ্ড আছে আমেৰিকাত সো ৱাশ্বিংটনত থাকে তেওঁলোক ৱাশ্বিংটন ভেনকুভাৰ তো সিহঁতক মই ক'লো মানে যে তহঁতি যদি পাৰ ওলাই যাবলৈ তেন্তে ভিডিও এটা কৰি নিবি তো হেতে কৰি আনিলে কিছু ক্লিপছ মোক দিছে আৰু সিহঁতৰ নিজৰ ইউটিউব চেনেল আছে তাত সিহঁতি আপলোড কৰিছে মোকো ক'লে মানে তই আপলোড কৰিব পাৰিবি সেইকাৰণে কিছুমান ভিডিঅ' ক্লিপছ মই এডিট কৰি আপোনালোকক মই আজি এই ভিডিঅ'টোত মই দেখাম যে লগতে আপোনালোকে ধুনীয়া ধুনীয়া চিনেৰিও দেখিব পাব আৰু কেনেকুৱা কি তাত পৰিস্থিতি চলি আছে মানুহ কিমান কি ওলাইছে সোমাইছে সকলোবোৰ মই এই ভিডিঅ'ত দেখিব পাব তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ' ভাল পাব আৰু শেষলৈকে চাব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ